প্ৰথমতে সম্বৰ্ধনা জনাম সত্ৰ সুৰক্ষা সমিতি তথা অসম সত্ৰ মহাসভাৰ অধ্যক্ষ তথা শংকৰদেৱ যুৱ মঞ্চৰ সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত অপূৰ্ব অধিকাৰী দেৱক আৰু তেখেতক সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী সীমা দাস তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ সম্বৰ্ধনা জনাব বিশিষ্ট গীতিকাৰ নাট্যকাৰ তথা আওলাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত দেৱনাথ দেৱক আৰু দেৱনাথ দেৱক সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ আন এগৰাকী শিক্ষাৰ্থী হিমানী নাথে। আমাৰ ইয়াত আন এগৰাকী অতিথি উপস্থিত আছে বৰনগৰ যুৱ মঞ্চৰ সম্পাদক মাননীয় শ্ৰীযুত বিশ্বজিৎ পাল, তেখেতক মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক এখন ফুলাম কৰ্মচাৰীয়ে সম্বৰ্ধনা জনাব হিমাক্ষী ৰয়ে। সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সামৰণি কৰিল। এতিয়া আমাৰ বিদ্যালয়লৈ আহি প্ৰদৰ্শনী প্ৰাচীৰ পত্ৰিকা তাৰোপৰি আমাৰ বিদ্যালয়ৰ এই পৰিৱেশ দেখি কেনে অনুভৱ হ'ল, গোটেই সামগ্ৰিক অনুভৱখিনি মই ব্যক্ত কৰিবলৈ অতিথি মাননীয় শ্ৰীযুত অপূৰ্ব অধিকাৰী দেৱক দুষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। এই জ্ঞান বিকাশ বিদ্যাভৱনৰ বাৰ্ষিক উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এই সভাত উপস্থিত থকা প্ৰধান শিক্ষক তথা অধ্যক্ষ হিমাংশু জি ডাঙৰীয়া, প্ৰাচীৰ পত্ৰিকাৰ উন্মোচক সন্মানীয় দশৰথ দেৱনাথ, তেখেত আওলাগুৰি প্ৰাথমিক বিদ্যালয়ৰ অভিভাৱক অভিভাৱিকাসকল আৰু আমাৰ আটাইৰে মৰমৰ এইখন দেশৰ ধৰণী স্বৰূপ, দেশৰ কৰ্ণধাৰ স্বৰূপ মৰমৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল, মই ৰাস্তাৰে সদায় কৈ থাকোঁ জ্ঞান বিকাশ বিদ্যাভৱন এই বিদ্যালয়খন 2008 চনৰ পৰাই মোৰ চকুত পৰিছিল। বহুত দ ঠাই আছিল ইয়াত, বহুত কষ্ট কৰি বিদ্যালয় কৰ্তৃপক্ষই এই বিদ্যালয়খন নিৰ্মাণ কৰি আজি এই পৰ্যায়লৈকে লৈ আহিছে। আৰু আজি মোৰ পৰম সৌভাগ্য হ'ল এই বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক আৰু ছাৰ বাইদেউসকলে আৰু পৰিচালনা সমিতিয়ে মোক আজি এই অনুষ্ঠানত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰাৰ কাৰণে আমন্ত্ৰণ কৰিলে। আৰু আজি এই বিদ্যালয়ৰ চৌহদত আহি প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰি মই পৰম কৃতাৰ্থ হৈছোঁ। কাৰণ মই ভবা নাছিলোঁ যে এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে কিমান তেওঁলোকৰ প্ৰতিভা থাকিব পাৰে। মই যেতিয়া দ্বাৰ উন্মোচন কৰি প্ৰদৰ্শনী ভিতৰত সোমাই গৈছোঁ, তেতিয়া তোমালোকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কি ধুনীয়াকৈ ইমান ধুনীয়াকৈ সৰ্বুকৰ মানচিত্ৰ দাঙি ধৰিছা, ওৰাঙৰ মানচিত্ৰ দাঙি ধৰিছা, নৈপৰীয়া মানুহৰ মানচিত্ৰ দাঙি ধৰিছা, চিকিৎসালয় এখন কেনেকৈ হয়, জিলা চিকিৎসালয়, তাত কেনেকৈ এম্বুলেন্স থাকে, দিয়াচলাইৰ বক্সটো কেনেকৈ বনাব পাৰি, বিভিন্ন ধৰণৰ তোমালোকৰ যিটো আৰ্ট কলা, এই কলাৰ কাৰণে মই প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তোমালোকৰ দৰে ছাত্ৰ ছাত্ৰীসকলে
এদিন দেশৰ সুনাগৰিক হ'ব পাৰিবা। কাৰণ মানুহৰ জীৱনত বহু ছাত্ৰ ছাত্ৰী দেখিলোঁ কেৱল পুথিগত জ্ঞান ল'লে, পুথিগত জ্ঞান লৈ ডাঙৰ মানুহ হ'ল, বিখ্যাত মানুহ হ'ল, কোনোবাই কলেজৰ প্ৰবক্তা হ'ল, কোনোবাই বিশ্ববিদ্যালয়ৰ অধ্যাপক হ'ল, কোনোবাই নামৰ আগত ডাক্তৰ লিখিলে, কোনোবাই নামৰ পিছত অভিযন্তা লিখিলে, কিন্তু মানুহ নহ'ল। এগৰাকী সৎ আৰু সুনাগৰিক হ'বলৈ হ'লে যিটো ক্ৰিয়েটিভ মাইণ্ড, যিটো গঠনমূলক চিন্তাধাৰা, যাৰ জৰিয়তে এগৰাকী মানুহ কেৱল পুথিগত জ্ঞানেই যে জ্ঞান নহয়, শিক্ষাগত অৰ্হতাই যে এজন মানুহক পূৰ্ণাংগ ৰূপ দিব নোৱাৰে, সেই কথাৰ আজি সমগ্ৰ অসমত বহি প্ৰকাশ ঘটিছে। কিন্তু ভলুকাডুবাৰ এইখন জ্ঞান বিকাশ বিদ্যাভৱনৰ ছাত্ৰ ছাত্ৰীসকলে একদম সৰুৰ পৰাই এখন ঘৰ কেনেকৈ হ'ব লাগে, এখন আদৰ্শ গাঁও কেনেকৈ হ'ব লাগে, এখন হস্পিটেল কেনেকুৱা হোৱা উচিত, নৈপৰীয়া মানুহৰ জীৱন জীৱিকা কেনেকুৱা, এই যে আপোনালোকে তথ্যচিত্ৰ, আপোনালোকে যে ছবি আঁকি দাঙি ধৰিছে, ইয়াৰ পৰা আপোনালোকে এটা ডাঙৰ শিক্ষা লৈছে। আপোনালোকে এনেকুৱা এটা ডাঙৰ শিক্ষা লৈছে যি শিক্ষাৰ জৰিয়তে অনাগত ভৱিষ্যত জীৱনত আপোনালোকে মানুহ হিচাপে এখন গাঁৱত বাস কৰিলে আপোনালোকে কেনেকৈ চলিব লাগিব, এখন গাঁও কেনেকুৱা হোৱা উচিত, এখন চিকিৎসালয় কেনেকুৱা হোৱা উচিত, এই ডাঙৰ শিক্ষা এটা আপোনালোকে ল'বলৈ সক্ষম হৈছে। তাৰ কাৰণে মই বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি সমগ্ৰ শিক্ষা কৰ্তৃপক্ষক ইয়াৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ চৰকাৰী খণ্ডৰ বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় বহু বিদ্যালয়লৈ গৈছে। মই এনেকুৱা ধৰণৰ ঘটনা, এনেকুৱা ধৰণৰ কাৰিকৰী কলা মই ক'তো দেখা নাই। মই জ্ঞান বিকাশ বিদ্যাভৱনৰ সমূহ ছাত্ৰ ছাত্ৰীক তোমালোকৰ ভাল হওক, ভগৱানে তোমালোকৰ মংগল কৰক, মানুহ হোৱাৰ চেষ্টা কৰিবা। আমাৰ ছাৰ বাইদেউসকলে ইমান কষ্ট কৰি এই বিদ্যালয়খন কৰিছে, তোমালোকে শুনিলে আচৰিত হ'বা। মই যেতিয়া তোমালোকৰ দৰে স্কুলত পঢ়িছিলোঁ, মই হাতত বস্তা লৈ গৈছিলোঁ। মোৰ স্কুল আছিল 10-18 নম্বৰ সপ্তমণ্ডলী প্ৰাথমিক বিদ্যালয়। বহাৰ কাৰণে ডেস্ক বেঞ্চ আছিল, হাতত বস্তা লৈ গৈ পেলাই ক্লাছ কৰিছিলোঁ। বস্তাত বহি পেলাই মাটিত বহাই দিয়ে, বস্তাত বহি 4ৰ্থ মানলৈকে পঢ়িছিলোঁ চৰকাৰী বিদ্যালয়। পঞ্চমৰ পৰা 6ম শ্ৰেণীলৈকে বহাৰ কাৰণে কোনো বেঞ্চ নথকাৰ কাৰণে এই জিয়া গছ আছে, জিয়া গছৰ পুতি পুতি পেলাই কাঠৰ ফালা যে থাকে তক্তা, তাত আমি ছাত্ৰ ছাত্ৰীসকলে বহি পেলাই হাতত কিতাপ লৈ এমই স্কুল পঢ়িছিলোঁ, মইনপুৰী মধ্য ইংৰাজী বিদ্যালয়। আৰু আৰ্থিক দৈন্যতাৰ কাৰণে মই চৰকাৰী বিদ্যালয়ত পঢ়িব পৰা নাছিলোঁ। ক্লাছ 8ত যেতিয়া হাইস্কুললৈকে গ'লোঁ, যেতিয়া হাইস্কুলত যোৱা সময়ত যিখন বিদ্যালয় পশ্চিমবংগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মোৰ ককা দেউতা ভগৱান চন্দ্ৰ অধিকাৰী বনাইছিল, সেইখন বিদ্যালয়ত চৰকাৰী বিদ্যালয়ত যেতিয়া পঢ়িব গ'লোঁ, সেই সময়ৰ অধ্যক্ষ আজি প্ৰয়াত মই ক'ব নাপায়, সেই অধ্যক্ষই ক্লাছ 8ত মোক এই ইউনিফৰ্ম বনাব নোৱাৰাৰ কাৰণে উলিয়াই দিলে। দেউতাৰ আৰ্থিক দৈন্যতাৰ কাৰণে ইউনিফৰ্ম বনাই দিব পৰা নাছিল দেউতাই। মই হাফ পেণ্ট পিন্ধি পেলাই স্পৰ্টিং পিন্ধি স্কুলত যাওঁ ক্লাছ 10ত। 8ত দুমাহমান যোৱাৰ পিছত তেওঁ মোক প্ৰাৰ্থনাৰ সময়ত 10টা বজাত ওলাই দিলে গেটৰ পৰা। মানুহে মোক দেখি সেই অঞ্চলৰ মানুহে হুকুকাই কান্দিছে যে মানুহৰ আৰ্থিক দৈন্যতাৰ কাৰণে এগৰাকী ছাত্ৰক কিদৰে ৰাস্তাৰ পৰা গেটৰ পৰা উলিয়াই পেলাই ৰাস্তাত খেদি দিয়া হ'ল। মই বকুল গছৰ তলত বহি পেলাই দিনটো পাৰ কৰিছোঁ। মানুহে মোক জুম বান্ধি মানুহে চাইছিল যে ভাইটি তোমাৰ কি হৈছে, বোলে মোৰ দেউতাই ইউনিফৰ্ম বনাই দিব পৰা নাছিল, মই ইউনিফৰ্ম জনাৰ কাৰণে প্ৰিন্সিপাল ছাৰে মোক উলিয়াই দিছে। তেনেকুৱা ধৰণে মই গৈ পেলাই ভেঞ্চাৰ স্কুলত পঢ়িলোঁ। এখন ভেঞ্চাৰ স্কুল আৰম্ভ কৰিলে আমাৰ দাদাসকলে। ভেঞ্চাৰ স্কুলত পঢ়িলোঁ। ক্লাছ 9ত স্কুলখন ভাঙি গ'ল। যেতিয়া খবৰ পালে যে স্কুলৰ এফিলিয়েশ্যন নহয়, স্কুল ৰাতিৰ ভিতৰত ভংগ। ক্লাছ 9ত গৈ 3টা নদী পাৰ হৈ সোণাবাৰী হাইস্কুলত এডমিশ্যন ল'লোঁ। সোণাবাৰী হাইস্কুলত কোনোমতে পঢ়ি মই মেট্ৰিক পাছ কৰিলোঁ। হায়াৰ ছেকেণ্ডেৰীত আকৌ আহিলোঁ।
পশ্চিম মহিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হাই ছেকেণ্ডাৰীত যেতিয়া আহোঁ তেতিয়া মই আমাৰ অসম কাকতৰ সাংবাদিক হ'লোঁ স্বৰ্গীয় হোমেন বৰগোহাঁই ডাঙৰীয়াক ছাত্ৰ অৱস্থাত কলকাছিয়াত লগ পাওঁতে হোমেন বৰগোহাঁই ডাঙৰীয়াই মোৰ ভাষণ শুনি ক'লে যে ভাইটি তুমি সাংবাদিক হোৱা বোলে ছাৰ মই দেখোন মেট্ৰিক পাছ কৰিছোঁহে বোলে তুমি লিখিব পাৰিবা আৰু তেতিয়া পশ্চিম বৰপেটাৰ মহিমপুৰী অঞ্চলৰ পৰা প্ৰথমগৰাকী আমাৰ অসমৰ সাংবাদিক মই হ'লোঁ আৰু আমাৰ অসম কাকতে মোক ২৫০০কৈ টকা দিছে হোমেন বৰগোহাঁইৰ নেতৃত্বত থকা জিএল পাব্লিকেশ্যনে মোক ২৫০০কৈ টকা দিছিল সেই টকাৰে মই হাই ছেকেণ্ডাৰী পঢ়িছোঁ আকৌ হাই ছেকেণ্ডাৰী পঢ়ি থকা সময়ত জিএছ নিৰ্বাচন খেলিছিলোঁ ১৯০০ ল'ৰা ছোৱালী ৮জন হিন্দু ল'ৰা ছোৱালী আমাৰ ছাত্ৰ বাকী সকলো মুছলমান ল'ৰা ছোৱালী মই জিএছ নিৰ্বাচনত ১৭টা ভোটত হাৰিলোঁ আৰু মই তেতিয়াই প্ৰণালী আমাৰ সেই মোৰ অধ্যক্ষক প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে আপুনি মোক ইউনিফৰ্মৰ কাৰণে ক্লাছ 8ত উলিয়াই দিছিল ছাত্ৰ ছাত্ৰী দিয়া জ্ঞান পিছ ক'ত গ'ল ছাত্ৰ ছাত্ৰীয়ে লাইব্ৰেৰীৰ নামত ফিজ দিয়ে লাইব্ৰেৰীৰ কিতাপ ক'ত আৰু সেই প্ৰশ্ন উত্থাপন কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত গৈ মই অভিযোগ দাখিল কৰিছিলোঁ ছাত্ৰ অৱস্থাত গতিকে এই যে জীৱন পৰিক্ৰমা মই ভেঞ্চাৰ স্কুলত পঢ়াৰ পিছতো এডভান্স মেথছ লৈছিলোঁ মই মোৰ তাত কোনো ধৰণৰ শিক্ষাগুৰু নাছিল এডভান্স মেথছত ইমান ভিতৰুৱা অঞ্চল ইয়াৰ পৰা ৫২ কিলোমিটাৰ ভিতৰত তাত তাৰ্কেশ্বৰ আৰু মহেন্দ্ৰ এই দুখন এডভান্সৰ কিতাপ আছে এই দুখন কিতাপ মই সেই সময়তে অধ্যয়ন কৰিছিলোঁ নিজে কষ্ট কৰি পেলাই দিনৰ দিনটো পঢ়ি পেলাই আপোনালোকে শুনিলে আচৰিত হ'ব মোৰ পঢ়া টেবুলটো ক'ত আছিল জানে কৃষ্ণচূড়া ঘাছত আছিল দেউতাই তেল আনিব নোৱাৰে তাত লাইন নাছিল আমাৰ সেই অঞ্চলত মই কৃষ্ণচূড়া গছত উঠি পেলাই সমাজ বিজ্ঞান পঢ়োঁ অসমীয়া পঢ়োঁ বিজ্ঞান পঢ়োঁ ঘৰৰ সন্মুখত এডাল কৃষ্ণচূড়া গছত পৰিছিল গতিকে মানুহৰ জীৱন পৰিক্ৰমা তাৰ পৰা ১৭ কিলোমিটাৰ হাই ছেকেণ্ডাৰী পাছ কৰিলোঁ ১৭ কিলোমিটাৰ চাইকেল মাৰি অভয়পুৰী মহাবিদ্যালয়লৈ আহিলোঁ অহা যোৱা ১৭ কিলোমিটাৰ হয় কেতিয়াবা চাইকেল বেয়া হয় মই খোজকাঢ়ি যাওঁ মানা নদী পাৰ হৈ অভয়পুৰীৰ পৰা মহিমগুৰিলৈকে এই যে ছাত্ৰ জীৱনৰ মানুহৰ কষ্ট তথাপিও পলিটিকেল চায়েন্সত মেজৰ লৈ পেলাই যেতিয়া স্নাতক ডিগ্ৰী BA পাছ কৰিলোঁ কৰি পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এদিন লগ পালোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক ক'লে তুমি তাত কেনেকৈ থাকা এঘৰ অসমীয়া মানুহ থাকা তাত কেনেকৈ আছা কেৱল আমি এঘৰ অসমীয়া মানুহ তাত কি কৰা তুমি বোলে দাদা মই BA পাছ কৰিলোঁ মাত্ৰ তেতিয়াই তেওঁ মোক গাড়ীত উঠাই ল'লে মোৰ লগত অলপ টাইম কথা পতাৰ পিছত তেওঁ মোক লৈ গ'ল গুৱাহাটীলৈকে গাড়ীত তোমাৰ লগত মোৰ কথা আছে সেই তেতিয়াৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্ক আৰু সেই সম্পৰ্কৰ সময়তে এটা সময়ত গৈ ACS-ত বহিলোঁ ACS-ত ৰিটায়াৰ্ড পাছ কৰিলোঁ সেই সময়ত ACS-ত দুৰ্নীতি আছিল কেলেংকাৰী আছিল মোক ডিমাণ্ড কৰিলে ১৪ লাখ টকা নহ'লে DSP হ'লো আজি SP হৈ থাকিলে মই টকা দিব নোৱাৰিলোঁ টকা দিব নোৱাৰাৰ কাৰণে DSP হ'ব নোৱাৰিলোঁ পৰীক্ষাত পাছ কৰিলোঁ ঠিকে ৰিটাৰ্ণত মোক ফেইল ভাইভাত মোক ফেইল কৰাই দিলে তাৰপিছত গৈ মই পৰীক্ষাত উত্তীৰ্ণ হৈ আজি কোপাৰেটিভৰ জুনিয়ৰ ইন্সপেক্টৰ হিচাপে গোৱালপাৰাত কৰ্মৰত মই সমান্তৰালভাৱে লিখা মেলা মই চলাই গ'লোঁ আজিৰ যিটো মোৰ পৰিক্ৰমা মোৰ জীৱনটো দেখিলে মোৰ গাঁৱৰ মানুহে মোক চায় আপুনি যদি কেতিয়াবা আমাৰ পৰিয়ালৰ কথা কৈ যদি মহিমগুৰি অঞ্চলত সোধে তেতিয়া লগে লগে এক্সিডেণ্টৰ কাৰণে হ'লে ভাবে যে কেনেকৈ মানুহে কষ্ট কৰি কিমান পৰিশ্ৰম কঠোৰ পৰিশ্ৰম কৰি এজন ছাত্ৰ অৱস্থাৰ পৰা একদম দৰিদ্ৰ অৱস্থাৰ পৰা গৈ পেলাই কেনেকৈ এজন মানুহ হিচাপে থিয় হ'ব পৰা সমাজত ব্যক্তি আছোঁ তাৰ জ্বলন্ত উদাহৰণ আমাৰ পৰিয়ালটো কাৰণ আমি ৭জন ভাই ককাই আছিলোঁ আজি ৭জন ভাই ককাই বিভিন্ন বিভাগত ষ্টাব্লিছ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল জীৱনত কিবা যদি কৰিব খোজা তেতিয়াহ'লে কঠোৰ পৰিশ্ৰম আৰু জেদ ভাৱ ল'ব লাগিব মনত এনেকুৱা জেদ ভাৱ ল'ব লাগিব মই এটা কিবা হ'ম মই এজন মানুহ ভাল মানুহ হ'ম এই প্ৰতিজ্ঞা আৰু সংকল্প যদি তোমালোকে ল'ব পাৰা তেতিয়াহ'লে এদিন সমগ্ৰ পৃথিৱী জয় কৰিব পাৰিবা সমগ্ৰ পৃথিৱী জয় কৰিব পাৰিবা মই গৌৰৱেৰে ক'ব পাৰোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মোক ফোন কৰে মোৰ একো প্ৰতিভা নাই মোৰ দেউতা সাধাৰণ মানুহ দেউতা মহিমগুৰি সত্ৰত চাকি জ্বলাইছিল
মইনপুৰীৰ মুছলমান সমাজে তেওঁৰ নাম দিছিল ভাইচা, তাৰমানে ভাই উঠিছে। তেওঁ 7টা ল'ৰা ছোৱালী লৈ একো নাই, তেওঁৰ দিন দৰিদ্ৰ অৱস্থা। মুছলমান সমাজখনে তেওঁক নাম দিছিল ভাইচা। আৰু আজি সেই ভাইচাৰ পুতেক মই, আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মোক ৰাতি হ'লে ফোন কৰে। মই কোনো ৰাজনৈতিক শক্তিৰ লগতো জড়িত নহয়। এই যে মানুহৰ পৰিক্ৰমা, এই পৰিক্ৰমাক জগাই তোলাৰ কাৰণে, মন মগজুৰ পৰা জগাই তোলাৰ কাৰণে এটা শক্তিশালী মন আৰু মানসিকতা লাগিব। আজি এনেকুৱা পৰিৱেশ কৰি দিয়া হ'ল, বহুত ল'ৰা ছোৱালী ডক্তৰ হ'ল। বাপেক মাকে কৈছে বাবা পঢ় আৰু পঢ়, পঢ়ি এনেকৈ মেচিনাৰীৰ দৰে পঢ়োৱা হ'ল, ল'ৰা ছোৱালী ডক্তৰ হ'ল, ইঞ্জিনিয়াৰ হ'ল। বাপেক মায়েকক বৃদ্ধাশ্ৰমত থৈ পেলাই অৱশেষত বাপেক মায়েকৰ ঠিকনা হ'ল বৃদ্ধাশ্ৰম। বোলে অমুকৰ ল'ৰাটো কি ডক্তৰ, বোলে ক'ত বিয়া পাতিছে, বোলে তেজপুৰত ডক্তৰ, থাকে ক'ত, বোলে গুৱাহাটীত। বাপেক ক'ত থাকে, বোলে ফেৰকাত। কি কৰে, বোলে নাই বৰ্তমান চোৱা মানুহ নাই, তেওঁলোকে বৃদ্ধাশ্ৰমত থাকে নেকি। এই ধৰণৰ যিটো পৰম্পৰা, এই পৰম্পৰাৰে ল'ৰা ছোৱালীক আগুৱাই নি লাভ নাই। আজি এনেকুৱা এক পৰম্পৰা হৈছে, বহু ল'ৰা ছোৱালীক মই ক'ব নলগা কিছু কথা কৈছো। একদম কমাৰ্চিয়েল শিক্ষা দিয়াৰ কাৰণে মন মগজুটোক এনেকৈ ব্যৱহাৰ কৰা হ'ল, বহুত ল'ৰা ছোৱালী উদন্ত হৈ উঠিছে। প্ৰথম অৱস্থাত বিৰাট ভাল ষ্টুডেণ্ট থাকে, ক্লাছ মেট্ৰিক 10 ক্লাছ পাছ কৰাৰ পিছত, মেট্ৰিক পাছ কৰাৰ পাছত কি লাগে, বাইক লাগে। মোক বাইক দিব লাগিব, মই মৰিম, মই অমুক কৰিম তমুক কৰিম। এই যে মানসিকতা তুলি গঢ়ি তোলাৰ কাৰণে কেৱল শিক্ষক সমাজ দায়ী নহয়। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰথম পঢ়াই লৈছে ঘৰখন, আৰু ঘৰত পিতৃ আৰু মাতৃগৰাকী হৈছে প্ৰধান শিক্ষক, প্ৰথম শিক্ষক। আৰু মাতৃৰ পৰাই ছাত্ৰ ছাত্ৰী, তেওঁৰ ল'ৰা সন্তানে সুশিক্ষা ল'ব লাগে প্ৰথম। তাৰপিছত আহে তেওঁ বিদ্যালয়ত পাঠ্যপুথিৰ শিক্ষা ল'বলৈ আহে। মই জ্ঞান বিকাশ বিদ্যা ভৱনৰ শিক্ষাগুৰুসকলক এইকাৰণে ধন্যবাদ দিছোঁ যে মানুহে আহে ইয়াত শিক্ষা ল'বৰ কাৰণে, গণিত কি হ'ল, ইংৰাজী কি হ'ল, অসমীয়া কি হ'ল, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ বিকাশৰ কাৰণে ইয়াতে যিমান প্ৰদৰ্শনীত মই দেখিলোঁ, ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে যিমান শিকাইছে, আপোনালোকক বহুত বহুত ধন্যবাদ। কাৰণ মানুহৰ মন মগজু তেতিয়াই সুস্থিৰ হয় যেতিয়া তেওঁক কিবা সৃষ্টি কৰিবলৈ দিয়া হয়, যেতিয়া তেওঁক কিবা এটা বনাবলৈ দিয়া হয়। এতিয়া মই মোৰ ঘৰত শহাপহু পুহিছোঁ, ময়ূৰ চৰাই লৈছোঁ, আৰু মই মোৰ ভতিজা ল'ৰা ছোৱালীক কৈছোঁ, মোৰ ছোৱালীজনীক কৈছোঁ মা চাবি এইটো। সিহঁতক খোৱা লোৱাৰ পৰা, সিহঁতক বিভিন্ন দিয়াৰ পৰা, গছৰ পাত ছিঙানি দিয়ালৈকে সিহঁতক দিব দিম। কাৰণ এইকাৰণে দিব দিছোঁ যে মানুহৰ এজন মানুহে যাতে আজি তেওঁক পাৰ চৰাইটোক দিছে, শহাপহুটোক দিছে, ময়ূৰ চৰাইটোক দিছে, কাইলৈ যাতে মোকো তেওঁ অন্নমুঠি দিয়ে। এই যে মানসিকতা, পিতৃ মাতৃয়ে সেই ল'ৰা ছোৱালীখিনিক তেনেকৈ বনাব লাগিব। নহ'লে এদিন এনেকুৱা এক পৰিৱেশ আহি আছে, মোবাইল নহ'লে এনেকুৱা এটা পৰিৱেশ হৈছে, মোবাইল নহ'লে ল'ৰা ছোৱালী চলিব নোৱাৰে। মাকে কি কৰে, এই মোবাইলটো চাই থাক, মোবাইলটো এণ্ড্ৰইড মোবাইলটো দলি মাৰি দিয়ে। বাচ্চাই কি কৰে, গোটেই দিন ৰবিবাৰে ৰাতিপুৱা 9 বজাৰ পৰা মোবাইল আৰম্ভ কৰে, দিনৰ 4 বজালৈকে। মাকে ভাবে যে মই টেনশ্যন ফ্ৰী হৈ আছো, মোবাইলে চাওঁ। এই যে মোবাইল চাব দিছে, যিটো মোবাইলৰ ৰেটিনা, সেই ৰেটিনাই চকুত আহি পেলাই গৈ মগজুত যিটো ক্ৰিয়া কৰে, সেই বিষয়টো আমাৰ অভিভাৱকসকলে জ্ঞাত নহয়। যাৰ কাৰণে চকুত কম বয়সত আজি চশমা পিন্ধিব লগা পৰিৱেশ হৈছে। বহুত ল'ৰা ছোৱালীয়ে চশমা পিন্ধে, চকুৰ পাৱাৰ যিটো দৃষ্টিশক্তিটো কমি আহে। এইবোৰ কথা যাতে শিক্ষক সমাজেও সাৱধান হয়, অভিভাৱক সমাজেও সাৱধান হয়, অনাগত দিনত যাতে এই জ্ঞান বিকাশ বিদ্যা ভৱনে এক শক্তিশালী ভূমিকা লৈ এই অঞ্চলত ল'ৰা ছোৱালীৰ মানৱ সম্পদ গঢ়াত শক্তিশালী ভূমিকা ল'ব পাৰে। তাৰ কাৰণে মই আহ্বান জনাইছোঁ, মানুহ সৃষ্টি ল'ব লাগে, মানুহৰ মন মগজুবিলাক সদায় ক্ৰিয়েটিভ হ'ব লাগে। এই মনোভাৱ ব্যক্ত কৰি মই আজি এই অনুষ্ঠানত উপস্থিত থকা সমূহ ছাত্ৰ ছাত্ৰীলৈ মই মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই অভিভাৱক সমাজলৈ সেৱা জনাইছোঁ, শিক্ষাগুৰু সমাজলৈ সেৱা জনাইছোঁ, আৰু এই বিদ্যালয়খনৰ ভৱিষ্যত উজ্জ্বল হওক। এই বিদ্যালয়ত অধ্যয়নৰত সকলো ছাত্ৰ ছাত্ৰীৰ ভগৱানে মংগল কৰক, সদায় সুশিক্ষাৰে শিক্ষিত হৈ
পৃথিৱীৰ ভিতৰত ভাল মানুহ হওক, ভগৱানে যাতে সকলোৰে মনোকামনা পূৰ্ণ কৰে, এইখিনি কৈ মই আৰম্ভণি ভাষণ ইমানতে অন্ত মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ।